আমি এনেকুৱা এটা জেগালৈ গৈ আছো আপোনালোকে ভিডিঅ'টো চাব তেতিয়া গম পাব গৈছো যিটো কামত সেইটো সফল হয় নাই নাজানো যিটো বস্তু বিচাৰি আহিছিলো আপোনালোকক দেখাম বুলি কৈছো আমি আহি পালোহি আপোনালোকে চাব দেই ৰখিব এতিয়া এই বছৰ কিমান লাগিছে আপোনালোকে পুলি ল'ব পাই ল'লে ইয়াতে যোগাযোগ কৰিব লাগিব ইয়াতকৈ সৰু সৰু যোনটো হেন্দুৱে আছে সেইটো অলপ সোনকালে পকে এইটো অলপ দেৰিকৈ পকে ন এইটো ছিজনত লমা লাগিছে লাগিলে কণ্টেক্ট নম্বৰ যোগাযোগ কৰিলে পাৰিব কিন্তু মাটিত পৰি বহুত বেয়া হৈ গৈছে মোক যোগাযোগ কৰিব লাগিব মোক এইটো দেখিছে কিমান ফ্ৰেছ সেইজন হৈছে মালিক দেখাই যাওক মালিক সেইজন হৈছে মালিক যোগাযোগ কৰিবলৈ এদিন লগ কৰিব পকৰিবাৰী মালিক কৰিলে বেলেগ মালিক বেলেগ এইকেইদিন ধেমালি কৰিছে আপোনালোকে দেখিছে কিমান লাগিছে এইবোৰ 2 বছৰীয়া গছ বোলে দেখিছে ন এইটো আচ্ছা গছবোৰ কেতিয়া কিমান বছৰ হ'লে গছবোৰ 2 বছৰ আমি যোৱা বছৰ ৰোৱা বছৰ পৰা লাগে নেকি 8-9 মাহত লাগি যায় 8-9 মাহত লাগি যায় এনেকুৱা আমাৰ সেইবোৰ মাটিত পটককৈ ইমান ভাল নহ'ব বাগানীয়া মাটি অলপ বালিচহীয়া হ'ব লাগে মাটিটো চাই থাকিব সৰুখনো নিচিঙিব ডাঙৰ বুল নহয় আপোনাৰ বস্তুটো খাবলৈ মিঠা অলপ হেৰি মুকলি হৈছিলে ভাল হয় আৰু চাবলৈ আহিছে নে নিবলৈ আহিছে এইজনে মালিক দে বগৈ ইমান লমা লাগিছে এটা ডালো মিছ নহয় লমা লাগিছে কি টেষ্টি লৈ যাম নি কেলা ভুলু বান্দৰটো লিখে দেখিছো বান্দুলি কাটিকে বহুত দিনৰ মন এটা পোৱা কৰি দিলে দেই আৰু ক'ত আছে বাৰু এনে এইখনে আলহী চাগে ইমান ধুনীয়া লাগিছে ন সেইকাৰণে ইউটিউবাৰবোৰক লৈ আহিব নালাগে হেৰি কি এইবোৰ 1 বছৰীয়া গছ নে ডাঙৰ 2 বছৰ হৈছে ন দেখিছে ইয়াতকৈ সৰু এটা হেৰিও আছে এইবিলাক চব একেই ন আপোনালোকে ইয়াত আছে এইবিলাক সব কিমান লাগি আছে
দুবছৰীয়া গছ দুবছৰটো ইমান লাগিছে দাদা চব এইটো প্ৰজাতি আছে ইয়াতকৈ সৰুটো নাই নি সৰুটো আগতীয়াকৈ লাগে সেইটো মাজত খালি আকৌ লগালে চাগে পুলি লগাই থৈছো